নমস্কাৰ বন্ধু মানৱীকল নিশ্চয় আপোনালোক ভালে আছে ভক্তি দৰ্শন অসম চেনেললৈ পুনৰবাৰ স্বাগতম জনাই আজি আপোনালোকৰ মাজলৈ ৰাতিপুৱা সোনকালে শুই উঠাৰ উপকাৰিতা বিষয়ক এটা ভিডিঅ' বনাই লৈ আহিছোঁ যদি ভিডিঅ'টো ভাল পায় তেতিয়া লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহকচোন আজি ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যাওঁ ৰাতি সোনকালে শুই পুৱা সোনকালে উঠি অহাটো সদায় এটা ভাল অভ্যাস বহুতে ৰাতিপুৱা সাৰ পৰাৰ লগে লগে গৰম পানী খায় বহুতে মেডিটেশ্যন কৰে কিছু ব্যায়াম কৰে আৰু বহুতে মৰ্নিং ৱাক প্ৰগ্ৰাম কৰে এই অভ্যাসবোৰে আমাক সুস্থ কৰি ৰাখে কিন্তু কিছুমান মানুহৰ কিছুমান অভ্যাস থাকে যিবোৰে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলায় ৰাতিপুৱা সুখী হ'লে গোটেই দিনটো সুখী হৈ থাকিব গতিকে ৰাতিপুৱা এনেকুৱা কাম নকৰিব যিয়ে আপোনাৰ দিনটো বিৰক্তিকৰ কৰি তুলিব ইয়াৰ উপৰিও শৰীৰত যথেষ্ট প্ৰভাৱ পেলায় প্ৰথমতে সাৰ পোৱাৰ পাছত শুই থকাৰ অভ্যাস এৰি দিয়ক সাৰ পোৱাৰ পাছত ইফালে সিফালে শুই থকা বহুতৰে এটা অভ্যাস থাকে ৰাতিপুৱা উঠাৰ পিছত বিচনাত বা ইফালে সিফালে শুই থকাৰ অভ্যাস ইয়াৰ ফলত শৰীৰত অধিক এলেহুৱা প্ৰৱণতা সৃষ্টি হয় দ্বিতীয়তে কাজিয়া নকৰিব ৰাতিপুৱাৰ পৰিৱেশ সদায় সুখদায়ক হ'ব লাগে গতিকে সাৰ পোৱাৰ পিছত কাৰো লগত তৰ্ক নকৰিব ই আপোনাৰ গোটেই দিনটো ধ্বংস কৰি পেলাব তৃতীয়তে টেঙা খাদ্য গ্ৰহণ নকৰিব ব্ৰেকফাষ্ট কৰাৰ সময়ত টেঙা খাদ্য পৰিহাৰ কৰক লঘু আৰু পুষ্টিকৰ খাদ্য খোৱাটো প্ৰয়োজনীয় চতুৰ্থতে কফি খোৱাৰ অভ্যাস ত্যাগ কৰক বহুতৰে ৰাতিপুৱা সাৰ পৰাৰ লগে লগে কফি খোৱাৰ অভ্যাস আছে কিন্তু বিশেষজ্ঞসকলৰ মতে ৰাতিপুৱা কফি খালে কৰ্টিচল হৰমনৰ মাত্ৰা বৃদ্ধি পায় পঞ্চমতে ধূমপান কৰা যদিও অভ্যাস অনুসৰি কিছু লোকে যিকোনো সময়তে ধূমপান কৰে তথাপিও ই ক্ষতিকাৰক কিন্তু ৰাতিপুৱা সাৰ পৰাৰ লগে লগে চিগাৰেট সেৱন কৰাটো অতি বিপজ্জনক হ'ব পাৰে ইয়াৰ ফলত কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায় ষষ্ঠতে মদ্যপান কৰা সুৰাপান কৰি ৰাতিপুৱাৰ আৰম্ভণি কৰে বহু লোকে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে সুৰাপান কৰাটো আপোনাৰ স্বাস্থ্যৰ অতি ক্ষতিকাৰক প্ৰিয় বন্ধু মানৱীকল এই 6টা অভ্যাস যদি আপোনালোকে গ্ৰহণ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে দিনটোৰ লগতে জীৱনটো সুন্দৰ কৰি গঢ়ি তুলিব পাৰিব আকৌ এনেকুৱা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা মই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ